আপোনালোকৰ দাদা যদি আহে ন ঘৰত তেতিয়াহ'লে আমাৰ খোৱা বোৱা দেৰি হ'বই সি কেতিয়াও সোনকালে নাখায় ঘড়ীত চাব হা 10:10 হৈ গ'ল এনেও আমি এনেকুৱা সময়তে খাওঁ আৰু এনেই ক'লো আৰু আজি আমি আমাৰ ৰুমত খাই আছো মাহঁতে নাই মানে ভণ্টিজনী যে বিয়া হ'ল তাতে আজি অহা যোৱাত মাতিছে সেইকাৰণে তাতে গ'ল আৰু ৰাতিপুৱা উঠি কিনে চাওক মই পুৰা ঝাৰু লৈ ল'লো সেইখিনি ৰাতিৰ ভিডিঅ' আছিল বাৰু আৰু বতাহ ধুমুহা আহিছিল সেইকাৰণে চাওক না পুৰা অৱস্থা বেয়া কৰি দিছে মায়ে আকৌ শুই আছে সবে শুই আছে কিন্তু মই উঠিলো সোনকালে তাৰ পৰা আহি কিনে মা আকৌ দেৰি হৈছিল মা আৰু দেউতাও গৈছিল সেইকাৰণে তাৰপিছত মই উঠি কিনে সোনকালে কামবিলাক কৰি আছো সেইপিনে আকৌ ল'ৰাটো উঠিলে কান্দিব মই নাই যিহেতু গোটেইখিনি ঘৰ দুৱাৰ কি অৱস্থা হৈছিল ৰাতি ইমান বৰষুণ পৰিছিল হাৱা তুফান আহিছিল সেইকাৰণে আৰু এতিয়া যে ঘৰ চোতাল সাৰিব যে চোতালখন সাৰিব যে ইমান ভয় লাগে বাহিৰৰ ইপিনে তামোলৰ পিনে কাৰণ জগু ওলাইছে ন জগুৰ সৰু সৰু বাচ্চা ফুটাইছে ন বিৰাট ভয় লাগে আপোনালোকে ভয় খায় নে মই কিন্তু বিৰাট ভয় খাওঁ আৰু এটা সব পুৰা সোনকালে ঝাৰু মাৰি আছো আৰু এইফালৰ খিনিও সাৰি আছো কাৰণ আমাৰ দুখন এখন এইফালে আগপিনৰ চোতালখন পিছপিনে এখন বহুত মানে ডাঙৰ সেইকাৰণে আৰু তাৰপিছত আমাৰ তব পুৰা মোৰ পিছপিনে ঘূৰি আছে কাৰণ এটা কোনেও তাক ফুৰিব লৈ যোৱা নাই যেতিয়া দেউতা উঠিব তেতিয়াহে বাহিৰত লৈ যাব আৰু চাৰিটা পুৰা সূৰজটো উঠি গলা টাইম বেছি হোৱা নাই বাৰু কিন্তু ৰ'দটো উঠিলে আৰু মই আকৌ কালি ৰাতিৰে বাচনখিনি যে আমি সেই ৰুমত খাইছিলো এইখিনিতে মাজি আছো আৰু কালি ৰাতি হ'ল যিহেতু সেইকাৰণে মই নাহিলো আকৌ গা পা ধুলো ধুই কিনে পূজা কৰাত লাগি গলো মা উঠিল বাৰু মা উঠি কিনে গা ধুই আছে তাৰপিছত মই এইখিনি পূজাখিনি কৰি ললো তাৰপিছত মোৰ ল'ৰাটো উঠিলে সেইপিনে চক উঠি কিনে পুৰা উৎপাত তাৰ মানে কাম ষ্টাৰ্ট হৈ গ'ল আৰু তাৰপিছত এইপিনে বাইদেউৰ ল'ৰাটো আহিলে ৰাতিপুৱা তাৰ যিহেতু মেট্ৰিক পাছ কৰিলে সেইকাৰণে আমাৰ ঘৰতে বেছিভাগ আহে আৰু এনে আহে ভাল পায় আমাৰ ঘৰত সেইকাৰণে আৰু এতিয়া মই গৰম পানী লৈ লিলো খাবৰ কাৰণে আৰু গৰম পানী যিহেতু মই থিয় হৈ খাওঁ মোৰ সিস্টাৰ এজনী কৈছে বাইদেউ থিয় হৈ কিটা পানী খাব নালাগে সেইকাৰণে অকমান সময় বহি ললো এতিয়া খাই আছো ল'ৰাটো কি উৎপাত চাওকচোন তাক জমাই তললৈ ঠেলি দিলো এতিয়া মানে খেলিব কিটা মানে কলা বহি থাকিব নিবিচাৰে কাৰণ তলত খোজ কাঢ়িব বিচাৰে নে সেইকাৰণে চাওক ইমান স্পীডত যে ঘূৰি থাকে নহয় আৰু এনেকৈ তাৰ লগতে থাকো আৰু সময়খিনি কটাও চাওক হা অলপ সময়ৰ কাৰণে কিমান ধুনীয়াকৈ খোজ কাঢ়িব মোৰ ওচৰত আহিব যিয়ে নহওক মই এনেকৈয়ে থাকিব ভাল পাওঁ টাইম পাছ কৰিব ভাল পাওঁ কামখিনি কৰি কিনে অকণমান সময় যেতিয়া মই ল'ৰাটোক টাইম দিওঁ ন বহুত ভাল লাগে আৰু এইবিলাক যে মই মমেণ্টবিলাক ভিডিঅ' কৰি বহুত ভাল পাওঁ নাজানো আপোনালোকে কেনে পায় কিন্তু মই ভাল পাওঁ সেইকাৰণে মই এনেকৈ সাঁচি ৰাখোঁ নাজানো কেতিয়া ডিলিট হৈ যায় সেইকাৰণে আৰু চাওকচোন ধুনীয়াকৈ পুৰা খোজকাঢ়ি আহিছে কেতিয়াবা খোজকাঢ়ি কেতিয়াবা আকৌ নকৰে বহুত যে ধেমালি কৰি থাকে আৰু এতিয়া মোৰ ছোৱালীজনী উঠিল আৰু তাক মই বিস্কুট খাবলৈ কোনো নাখাল তাৰপিছত সেইকাৰণে মই ৰুটি বনাই আছোঁ মোৰ মানুহজনে এতিয়া বোলে ৰুটি খাব তো ৰুটি আৰু মই কণী ভাজি আছোঁ মা আকৌ তাতে গ'ল আজি আৰু সিহঁতক মাতিব কইনা মানে দৰা ঘৰক মাতিব মা তাতে কাম কৰি দিব গ'ল আৰু মই এতিয়া পুৰা ৰুটি বনাই আছোঁ আৰু সোনকালে কৰি আছো তাৰ দেউতাই আকৌ ল'ৰাটোক লৈ আছে কাৰণ 9টামান বাজিলে সকলোৰে ভোক লাগিছে সকলোকে আকৌ ৰাতিপুৱাতে মই বিস্কুট আৰু চাহ দিলো তাৰপিছত মই কণীখিনিও ভাজি আছো কাৰণ আলু ভাজিলে সময় লাগিব না সেইকাৰণে কণী ভাজি দি দিম আৰু ইপিনে চব পুৰা খেলি আছে বাপ বেটাই আৰু এনেকৈ কামবিলাক কৰি আছো পুৰা খেলি আছে সকলোৱে মিলি কিনে আৰু গেছটো লেটাৰ আছে মই এনেকৈ কিন্তু কাম কৰি গেছটো সাফ কৰিলো কোনে এনেকুৱা কৰে আৰু কমেণ্ট কৰি জনাবচোন আৰু ৰুটিও বনাই আছো ইপিনে বনাই আছো আমি যে এনেকৈ কাম কৰোঁ হয়নে নহয় কওকচোন আমাৰ যেন 10খন হাত সকলোখিনি চম্ভালিব লাগে তাৰপিছতো শুনিব লগা হয় যে আমি একোৱেই নকৰোঁ তাৰপিছত হাজবেণ্ডক খাব দিলে মই আকৌ ৰঙা চাহ দি খাই আছো মোক কণী নাখাওঁ আৰু চাওকচোন ল'ৰাটোৱে যে পুৰা মানে চাহ খোৱাত লাগিল ই যে একবাৰ অলপমান খুৱাই দিছিল ৰঙা চাহ তাকো বোলে লাগে ইমান মিঠা পাইছে যিহেতু সেইকাৰণে চাওকচোন মূৰটো হিলাই আছে আৰু তাৰ দেউতাকৰ ওচৰত গৈ কিনে পুৰা চাহ খুজি আছিল আৰু মই কৈছো নিদিবি চাওকচোন কেনেকৈ মুখখন মেলি আছিল খাবৰ কাৰণে চাহ তো এনেকৈ আমি থাকো আৰু দিনটোত বাচ্চাৰ লগত আৰু কেইবাদিন 2-3 থাকি তাৰ দেউতাও যাব আৰু বেয়া লাগিব এতিয়া আছে যিহেতু ভাল লাগে সকলোৱে মিলি এনেকৈ ল'ৰাটোক দেখভাল কৰিব পাৰো তাৰপিছত আকৌ মই কিচেনত আহিলো ভাত বনাবৰ কাৰণে যেহেতু মোৰ ইটোই কাম তেন্তে ভিডিঅ'টো কেনে লাগিল ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব আজিকালি নাজানো ভিউ ইমান কিয় নাহে মোৰ
তাৰপিছত ইপিনে ল'ৰাটোকো মই খুৱাই দিলোঁ তেন্তে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত থেংক ইউ